মাইনা মোৰ ইউটিউব চেনেল মাইনা 191 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল চাগে, মোৰো ভাল। আজি মানে আমাৰ নামঘৰত ভাগৱত পাঠ আছে, চ' মই এতিয়া তাত যাবলৈ ওলাইছোঁ। তাত আজি কি হয় কি নহয় সকলোখিনি দেখাব চেষ্টা কৰিম। এতিয়া মই নামঘৰত আহি পাইছোঁহি। নামঘৰৰ পৰিৱেশ তেখেত নাজিৰাৰ পৰা আহিছে, আমি তেখেতক সাদৰি নিবলৈ আহিছোঁ। এতিয়া বৰগীত পৰিৱেশন কৰিছে।
জানিবৰ কাৰণে পথ নলিকাৰে ব্ৰহ্মাই হাতুৰি তললৈ মোক অনবৰতে পাই আছে গোপীসকলে কিন্তু মোক কোৱা নাই নোকোৱাকে গোপীসকলে কেনেকৈ মোক ভজনা কৰি আছে এতিয়া গুৰুজনে আমাক সেই কথাটোৱে কৈছে চাব দেই আমি সন্যাসী হ'ব নালাগে আমি গৃহতে থাকিয়া সুখে সংসাৰ কৰিব লাগে এই গৃহ সংসাৰখনত থাকি আমি কেনেকৈ ভক্তি কৰিব লাগে এই তত্ত্বটো দেখুৱাবৰ কাৰণে সন্ধিয়াৰ পৰিৱেশ এয়া 2 নম্বৰতে কৈছে ইমান শক্তিশালী এজন ৰজা মানে জম্বুদ্বীপৰ ৰজা তেওঁ তৰুণ মানে নাৰদৰ লাগি গ'ল মোতকৈ প্ৰিয় আছে আছে বোলে তোমাতকৈ প্ৰিয় এজন আছে ক'ত আছে মধ্যত আছে নাৰদে ক'লে কি নাম এই মই কম নহয় কওকচোন কি কাৰণে তেওঁ মোতকৈ প্ৰিয় এনেকৈ ক'লে তেতিয়া ঠিক আছে তোমাতকৈ মোৰ বেছি প্ৰিয় তেওঁ কি কাৰণে কম প্ৰথমে তুমি তেওঁ ঘৰ পাহৰি যাব তাৰপিছতে তেওঁ ভগৱন্ত কৃষ্ণ কোৱাৰ লগে ঠিক আছে তেওঁ যাবলৈ ৰেডি হ'ল ৰ'বা না তুমি যাব নালাগে তুমি যোৱাৰ আগতে তোমাৰ হাতখন দি আছো এনেকৈ হাতখন দিলে হাততে বন্তি এখন জ্বলাই দিলে মানে সৰু চাবা কিন্তু এই বন্তি গছৰ পৰা যদি এক টোপাল তেল পৰি যায় পৃথিৱীলৈ গোটেই পৃথিৱীখন ধ্বংস হৈ যাব তাৰ কাৰণে দুখী মই নহ'ম কিন্তু তুমি তুমি যোৱা তেওঁ ঘৰৰ পৰা ঘূৰি আহি মোক মোৰ ওচৰত পাবা যেতিয়া মই তেতিয়া ক'ম যে তোমাতকৈ তেওঁ কিয় সেই কথাখিনি কওঁ নাহলে খুব আগ্ৰহে গুচি গ'লগৈ তেওঁ বৈকুণ্ঠৰ পৰা হাতৰ সেই তেলৰ চাকিটো লৈ তেওঁ গৈ মধ্য পালে যিজন মানুহৰ কথা কৈছে সেই ভকতজনৰ ঘৰটো একবাৰ ঘূৰি অকণমান নিৰক্ষণ কৰিলে আকৌ নাৰদ গুচি আহে ইমানখিনি আছিলে দেই ইয়াত এতিয়া চব শেষ হৈছে কি কৰি আছে তাই বোলে বহুত ঠাণ্ডা লাগিছে